Hello guys, কি খবৰ আশা কৰো আপোনালোক সকলো বহুত বেছি ভালে আছে আৰু মই আছো ভালে আৰু আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো আৰু ইফালে মোৰ কচুটো কৰি আছে কচুগিৰি ঐ কি কৰিছা চাই ইয়াতে লেতেৰা থাকে খিৰিকীত আৰু এতিয়া সময়টো হৈছে 5টা বাজি গ'ল আৰু তাৰিখটো হৈছে আজি 17 তাৰিখ হাঁচি মাৰিছা আৰু মই যাবলৈ ওলাইছো আমাৰ ঘৰত মানে আম্মাটোৰ ঘৰত মোৰ শহুৰহঁতৰ ঘৰত নগাঁৱৰ পৰা যাব ওলাইছো আজি ঘৰলৈ ঘৰত খবৰ দিয়া নাই আজি ভিডিঅ'টো এটা সাৰপ্ৰাইজ ভিডিঅ' হ'ব এতিয়া আমি ঘৰত যদি আমি 5:30 ওলাই যাওঁ ঘৰ গৈ পাওঁতে অলমোষ্ট আমাৰ 8টা মান বাজি যাব চাগে 8টা কাষি হৈ যাব কাৰণ আমি ৰৈ যোৱা যায়তো কি যে কৰি থাকে আৰু আম্মাহঁতে মানে সপোনতো ভাবা নাই আমি আজি যাম বুলি কেনে কাৰণ আমাৰ মানে ঘৰৰ পৰা আহোঁতে আজি 4 দিন মানে হৈছে ঘৰৰ পৰা আহিবৰ কাৰণে বহুত বেছি দিন হোৱা নাই কি হ'ল মঙ্গলবাৰে আহিছোঁ আমি আমাৰ ঘৰৰ পৰা আৰু আজি হৈছে শুক্ৰবাৰ আজি যোৱাৰ কোনো কথা নাছিলে কিন্তু সেইটো যেহেতু বহুত বেছি বৰ হৈ থাকোঁ ইমানে বেছি বৰ লাগে ইয়াতে বাপৰে সঁচাকৈ বহুত বেছি বৰ লাগে সেইটো কাৰণে ভাবিলোঁ ঘৰৰ পৰাই আহোঁ এবাৰ তো ভিডিঅ'টো চাই থাকক শেষলৈকে আজি আমাৰ বেডিং পত্ৰখিনি দেখাই দিওঁ এইফালে আমাৰ বেডিং পত্ৰখিনি থৈ দিয়া আছে সেইটো মোৰ বেগ মায়নৰ বাস্কেট ইয়াত কাপোৰ আছে তাৰ মায়নৰ ফিডিং চেয়াৰ তাৰ ডাইপাৰ বেগ মোৰ বেগ তাৰ খেলনা তাৰ ডাইপাৰ ইমান বস্তু কেৰি কৰিব লগা হয় সঁচাই দেই ইমানে মানে একদম মানে ভয় লাগে ঘৰত যাম বুলি ভাবিলে আৰু ঘৰৰ পৰা অহাৰ সময়তো ভয় লাগে বেডিং পত্ৰ বান্ধাৰ কাৰণে ভয় লাগে আৰু মই সদায় গালি শুনো হাজবেণ্ডৰ মানে হাতত চেপা গ'ল ভালে পাইছোঁ মই তো গাইজ আমি এতিয়া আহি আছোঁ ঘৰলৈ মায়ন শুই গ'ল এনেকৈ এটা গাৰু এটা লৈ লৈছোঁ মানে পিলো এটা এনেকৈ এটা পিলো লৈ লৈছোঁ ওচৰত যাতে তাৰ মাথাটো মানে এই দৰ্জাখনত খুন্দা খাই নাথাকে আৰু সেইটো কাৰণে আৰু এটা চাপৰ্টো হয় আৰু ই শুই গ'ল ই গাড়ীত উঠিলে শুই যায় আৰু এতিয়া আমি গৈ আছোঁ সময়টো কেইটা বজাত দেখিছে 6টা বাজে ঘৰ যাই পাওঁতে হয়তো 9টা মান বাজিব পাৰে বাহিৰত যদি কিবা খাওঁ 9টা বাজিব আৰু যদি একো নাখাওঁ তেতিয়াহ'লে 8টা মান বাজিব তো চাই থাকক আজি ঘৰত আম্মাহঁতে একদম চখ হৈ যাব তো গাইজ আমি এতিয়া এখন ৰেষ্টুৰেণ্টত খাব সোমাইছোঁ আমি ৰেষ্টুৰেণ্টখন এতিয়া খাব সোমাইছোঁ মানে আমি ইয়াতে খাওঁ বহুত টেষ্টি খানা বনাই দেখুৱাম মানে আপোনালোকক একদম মছলাবিহীন পিঁয়াজবিহীন আদা নহৰুবিহীন এই মায়ে উঠি গ'ল আমি আহিলে এইখনতে খাওঁ যেতিয়াৰ পৰা মানে গম পাইছোঁ এইখন হোটেলৰ কথা দিয়া ঠিক আছে ইমান টেষ্টি বনাই মানে লাচ্ছা পৰঠা লগতে মানে এটা ভাজি দিয়ে আৰু বুটৰ দালি দিয়ে ঘুগুনিটো ইয়াতে কোনো ধৰণৰ পিঁয়াজ নহৰু ব্যৱহাৰ নকৰে তেওঁলোকে কাষত মানে মন্দিৰ ঘৰটো যে আছে সেইটো কাৰণে আৰু মাছ মাংসটো একোৱেই নব্যৱহাৰ নহয় মাছ মাংস কণী আদা নহৰু আদাটো দিয়ে বাৰু নহৰু আৰু এইফালে পিঁয়াজ এইবোৰ একো নিদিয়ে খালি একদম মানে চিম্পল একদম মাৰোৱাৰী টাইপত বনায় একদম চিম্পল তো আজি দেখুৱাম বাৰু আপোনালোকক বলক মানে আমাৰ এতিয়া অৰ্ডাৰটো দিব গৈছে আৰু আমি বহি আছোঁ ন ইয়াতে কি হৈছে ধুনুতুম ঠিক হৈছে মই এতিয়া খাই লওঁ পাছত আপোনালোকক গাইজ আমি গুৱাহাটী পাই গ'লোঁ মানে গুৱাহাটী পাব দেৰি হৈছে বাৰু আমি এতিয়া ঘৰে পাম অলমষ্ট জালুকবাৰী পাইছোঁ আমি আৰু সময়টো হৈছে 8:45 হ'ব আৰু 8:42 আৰু মই ড্ৰেছটো বেলেগ দেখিছে ড্ৰেছটো মই ৰাস্তাতে চেঞ্জ কৰি দিছোঁ মাহেনে আহি থাকোঁতে একে বমি কৰি দিলে এই অলপ আগত বমি কৰিছে একদম ঘৰটো পাওঁ হৈছোঁ এইখিনিতে বমি কৰি দিব লাগে নেকি ইমান মানে গাখীৰ খাই আহিছে সি সেইকাৰণে বমিডাল মানে কি মই কাপোৰটো সলাই ল'লোঁ গাতে গোটেই বমি কৰি দিছে আৰু গোটেইখিনি ভিজি গৈছে গোটেই ইয়াৰ পৰা এইবিলাক গোটেই ভিজি গৈছে মোৰ তো
আৰু কেনেকৈ আৰু সেইযোৰ ড্ৰেছ পিন্ধি কেনে আহোঁ গাড়ীৰ ভিতৰতে আন্ধাৰে মন্ধাৰে চেঞ্জ কৰি ল'লোঁ মেচকিটো চেঞ্জ পিন্ধি ল'লোঁ আৰু এতিয়া যাওঁ বলক ঘৰত এতিয়ালৈ খবৰ দিয়া নাই 9টামান বাজিলে চাগে 9টামান বাজিলে মানে 9টামান বাজিব চাগে কিন্তু আম্মাহঁতে ভাত চাত বনাইছে নাই খাব গৈ নাপাওঁ নেকি দে আৰু যি হয় হ'ব ব'লা ট্ৰাফিক জাম লাগি গ'ল হাঁহি দিয়া এটা হাঁহি দিয়া হি 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 হাঁহি দিয়া তো গাইজ আমাৰ এই মানে অকণমান মিঠাই চিঠাই কিনিব গৈছে ঘৰত মানে খালি ইয়াতে যাব ভাল নালাগেতো ইয়াতে মিঠাইটো ভাল পায় সেইটো কাৰণে ইয়াৰ পৰা মিঠাইটো ল'ব ওলাইছে আৰু আমি এতিয়া ঘৰত পামে গৌৰীপুৰ পাইছোঁ গৌৰীপুৰ মানে নহয় আৰু জয়গুৰু অহ' তুমি এইডাল কি কৰি থাকা নো ৱাইপাৰবিলাক চলাই দিয়া আচ্ছা চকাটো একেবাৰে হাৱা নাই নে কি বাৰু হাৱাটো পিছে দি ল'বা দি ল'ব লাগিব বহুত কিবা কিবি আনিছা নেকি গাইজ গাড়ী কি অৱস্থা চিধা যাই পেলাই সেইফালে যাওঁ গাইজ আমাৰ এই গৌৰীপুৰত মানে এনেকুৱা জাম লাগি গ'ল ডেঞ্জাৰ জাম ইফালৰ গাড়ী সিফালৰ গাড়ী চব জাম লাগি গ'ল দেখিছেনে মানে এই ৰাস্তাটো মানে কেতিয়া যে ঠিক হ'ব বুজি নাপাওঁ সেই গাড়ীখন তেতিয়াৰ পৰা অহাই নাই ইমান দেৰি পৰা ৰখি আছো ইয়াত দুৱাৰ মুখত আহি কেনে ৰখি থাকিব লগা হৈছে ব'লা না আমি এইটো চাইডে ঘূৰি যাওঁ চিধা যাওঁ চিএনআৰ চিটি এইটো চাইডে যাব ভাল নালাগে চাংচাই ৰাস্তাটো ভাল লাগিল চাই ইফালে তোমাক মই ক'লো চিএনআৰ চিটি যাওঁ চা নে কি যাম লাগি গ'ল ইফালে হাইৱেত যাম ইফালে আমি জামত ফাঁচি আছো ইফালে আগফালে যাম মায়ানে ইমান জোৰে কামুৰি দিলে বাপৰে বাপ ইমান জোৰে মায়ানে কামুৰি দিলে এইখিনি জেগাতে জীৱন উৰাই দিব গাইজ আমাৰ ঘৰটো পাই গ'লো মানে আৰু এতিয়া গেটটোৱে তালা লগা নাই নেকি আব্বা না ভাইজান ভাইজানে দেখাব আজি কোন আহিব পাৰে ভাইনে চিলাই ভাইনে এক্সপেক্টে কৰা নাই কেনেকুৱা লাগিল ছাৰপ্ৰাইজটো কেনেকুৱা কৰিছে কেনেকুৱা কৰিছে দেখোন কি আচৰিত কৰিছে দেখোন একদিন চাচোন নাই কেনেকুৱা লাগিছে ছাৰপ্ৰাইজটো কেনেকুৱা লাগিছে তইতো গহে পোৱা নাই এই বোলে নাখাওঁ বোলে কি কৰিছে এইগিলা কেন মই ৰিয়েকশ্যন চাব কাৰণে মই লৈ আহিছোঁ কেনেকুৱা আটা পিঠা হুলুচু কৰি মোৰ গা পাই যে কেনেকৈ জাপ মাৰি দিছে ই কেনেকুৱা এক্টিং কৰিছে কোনো পধ্যে ধৰি ৰাখিব নোৱাৰি গাড়ীৰ ভিতৰত কেনেকুৱা উজা মাৰিছি কেনেকুৱা লাগিল সাংঘাতিক ছাৰপ্ৰাইজ কেনেকুৱা লাগিল ভাত চাত বনাইছে না নাই মই কৈছিলো আমাৰ এইটো মই খবৰটো দিওঁ বুলি নহ'লে ভাত চাত খাব নাপাম যাই কেনে খবৰটো কোনো পঠিয়াই দিবা মানুহ শ্লাইচ হৈছে নেকি গম পাব নহয় কি কৰিছে বল আছে
মই ক'ব উঠি আহিছিলো আমাৰ এওঁহে ক'ব মানা কৰিছে বা বাবু কেনে কি আনিছে তো এই বা মায়ে না বাপৰ মোক দেখাই দিয়া বাপু কিয় হাম্বা সি ইমান হাম্বা হাম্বা কৰি থকাৰ কাৰণে মামাকে হাম্বা আনি দিছে মাৰছে দেখোন টোপনি লাগিছে নেকি মায়েনক আমি খিচিৰি খিচিৰি খুৱাই দিলো মই আৰু আম্মা এইবিলাক কি কৰিছে এতিয়াহে আম্মাই মানে আলু ভাজি বনাই আছে দালি বনাই আছে এইটো কি কৰিছে এইটো কেপচিকামৰ চপ বনাই আছে বিনগুলাই মেহমান আহি গৈছেতো আৰু সময়টো হৈছে 10:30 এতিয়া আমি ভাত খাম বাৰু পনীৰ দি দিয়া দিনতো ভাত খোৱা নাই মই ভাত বনাই কেনে পেলাই দিছো ইমান সোপান ভাত নাখালে নহয় আজি হঠাতে ডিউটি দি দিছে 12টা বজাৰ পৰা দিয়া আমাৰ এওঁ মানে গ্ৰীণ চব্জি একোৱে নাখায় কোনো ধৰণৰ গ্ৰীণ চব্জি নাখায় অকল আলু দালি কণী এই তিনিটা বস্তু সদায় বেলেগ বেলেগকৈ দি থাকিব লাগে সদায় দালিটো বেলেগ বেলেগ ডিজাইনত বনাব লাগে সেইটোৱে মানে খানা আৰু বাকী বেলেগ একো ভাজিয়ে নাখায় কি আচৰিত কথা আমাৰ কি ফাৰ্ষ্ট মানুহে আলু ভাজি ভাত বনালা আলু ভাজি বনালা কেপচিকাম চব বনালা তাতে আধা ঘণ্টাতে বনাই দিলা আধা ঘণ্টা 1 ঘণ্টাত বনাই দিলে চাওঁ মোক দিয়াচোন ভাজিটো আৰু আজি ভিডিঅ'টো কি মাছ নো ইলিছ মাছ নাখাওঁ মই ইলিছ মাছৰ কথাটো ভাল নাপাওঁ কণী চনি নিদিলেও হ'ব দে মোক কেপচিকাম চপ আৰু আলু ভাজি ভাতটো খাই দিম তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি থৈ দিওঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে পিছে আজিলৈ আহিছোঁ পুনৰ লগ পাম এটি সুন্দৰ ভিডিঅ'ৰ সৈতে এতিয়ালৈ বাই বাই